নমস্কাৰ, মই ৰুমা ভট্টাচাৰ্য। আজিৰ কবিতাৰ শিৰোনাম নিসংগতা। আহা আহা এই নিৰ্জন নিজান মাজনিশা, বলুকাৰ বুকু সাৱটি ধৰি মতলীয়া হৈ উপভোগ কৰোঁ অমল উৎসৱ নিসংগতা। নিসংগতা, তোমাক শিৰে শিৰে নিৰ্যাস লৈ শিহৰিত হ'বলৈ মাথো এবাৰ নহয় নহয় নহয়, সহস্ৰাধিকবাৰ একাত্মবোধ তোমাৰ সতে। এতিয়াতো হোৱা নাই বৰ্ষা, ফুলা নাই বৃষ্টি শতদল, পলুকাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বোৱা। মাথো শামুকৰ খোলাত বন্দী নিয়ৰৰ টোপাল নিচুকনি আশাত। বুকুৰ মাজত পালন কৰিছোঁ ৰাতিৰ হিম শীতল বতাহজাক। ভুল নুবুজিবা প্ৰিয়, সুপ্ৰভাতৰ আকাংক্ষাত নহয়, জৰ্জৰিত যন্ত্ৰণাৰ অতৃপ্ত প্ৰত্যাশাক উমলিবলৈ দিব বিচাৰিছোঁ। পাৰিবনে বজ্ৰকঠোৰ সংযম আৰু আনুভূতিক সমান্তৰাল ক্ষেত্ৰখনৰ পৰিসীমাক বিধৌত কৰিব? ঠক ঠক ঠক, বুকুৰ ভিতৰত মাদল বাজিল ছাঁহীন নিশাটোত। ভগা হলেও কলিজাৰ তম্ভালি চোৱা, তুমি কেনেকৈ অকলশৰীয়া। উন্মেষণা বালিৰ বুকুত নিয়ৰৰ পৰিব্যাপ্তি। হে নিসংগ নিশা, তোমাৰ মোৰ অভিসাৰ এতিয়া। হে নিসংগ নিশা, তোমাৰ মোৰ অভিসাৰ এতিয়া। ধন্যবাদ।